যেতিয়া সম্পৰ্ক নতুন হৈ থাকে তেতিয়া মানুহে কথা পতাৰ সুযোগ বিচাৰি ফুৰে আৰু সেই সম্পৰ্কই যেতিয়া পুৰণা হৈ পৰে তেতিয়া মানুহে আঁতৰি যোৱাৰ সুযোগ বিচাৰি ফুৰে। যি আজি আপোনাৰ ওচৰত আছে সেইটো কাইলৈ আপোনাৰ ওচৰত নাথাকিবও পাৰে। সেইবাবে যি আজি আপোনাৰ ওচৰত আছে তাক গুৰুত্ব দিবলৈ শিকক। ভাল সময়ে ভাল ভাল স্মৃতি আনে আৰু বেয়া সময়ে ভাল ভাল শিক্ষা দি যায়। ভয় লাগে সেইসকলৰ পৰা যিসকলৰ হৃদয়খনতো মগজু থাকে। মতলব শেষ হোৱাৰ পিছত প্ৰত্যেক মানুহকে সলনি হোৱা দেখিছোঁ। মোৰ হৃদয়ে কাৰো কাৰণে বেয়াটো বিচৰা নাই, কিন্তু এইটো কথা বেলেগ যে মই তাক প্ৰমাণ কৰিব নাজানো। দেৰিকৈ কোৱা সঁচা কথাটো কেতিয়াবা কেতিয়াবা মিছা কথাৰ দৰেই হৈ পৰে। কিছুমান লোকে মাত্ৰ ক'ব নোৱাৰে, কান্দি দিয়ে। মানুহৰ চেহেৰা চাই কেতিয়াও ভুল নাযাব, কাৰণ চেহেৰাতকৈ ডাঙৰ মুখা আৰু ক'তো নাই। যিজনে তোমাৰ লগত হৃদয়ৰ পৰা কথা পাতে তেওঁক মগজুৰ পৰা উত্তৰ নিদিব। সময় লাগিলে যিমানেই দুখ নিদিয়ক কিয় এদিন এনেকুৱা এটা কেঁকুৰি আহিব যে সময়কে সলাই পেলাব। এজন মিছলীয়া আৰু বিশ্বাসঘাতকতা কৰা মানুহে অন্য এজন সঁচা আৰু বিবেকবান মানুহৰ লগত কেতিয়াও সম্পৰ্কত থাকিব নোৱাৰে। আগতে মানুহবোৰ ভাবুক আছিল, সেইবাবে সম্পৰ্কবোৰ চম্ভালি লৈছিল, কিন্তু এতিয়া সকলো প্ৰেক্টিকেল হৈ পৰিল আৰু সম্পৰ্কবোৰ লাভ লোকচানেৰে জুখিবলৈ ধৰিলে। এতিয়া মানুহ প্ৰফেচনেল হৈ পৰিল, লাভ থাকিলেহে সম্পৰ্ক বনাব। কোনজন মানুহ বাৰু সম্পূৰ্ণৰূপে পাৰফেক্ট হয়? সম্পূৰ্ণ হয়। সকলোৱে ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হয়েই। যদি কোনোবা তোমাৰ লগত হৃদয়ৰ পৰা লগ লাগে তেতিয়া তেওঁ তোমাৰ সকলো দুৰ্বলতাক নেওচিও আপোন কৰি ল'ব। আপুনি কাৰোবাৰ বাবে ভাল কাম কৰিয়ে থাকক, কিন্তু এটা সময়ত তেওঁৱে আপোনাক মূৰ্খ বুলি ভাবিবলৈ ধৰিব।